Hello everyone, welcome back to my YouTube channel. So আজি মই দিৱালী কাৰণে ৰেডি হলো এয়া বহুত বম ফুটি আছে আপোনালোকে শুনিব পাইছে সো মই মেকআপ লুক এটা ক্ৰিয়েট কৰিলো আপোনালোকক কেনেকুৱা লাগিছে জনাব মই পিন্ধিলো মোৰ আম্মাৰ কুৰ্তা এয়া বহুত ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে আৰু এডু জুৱেলাৰী পিন্ধিছো মোৰ বায়ে বনোৱা জুৱেলাৰী মই আপোনালোকক চেনেলটো নাম দি দিম ডেসক্ৰিপচনত আপোনালোকে ফলো কৰিব তাই এটো হাজিজো হাতৰ দি বনাইছে হেণ্ডমেড জুৱেলাৰী হয় সো এইযোৰ ড্ৰেছৰ লগত মই এইটো জুৱেলাৰী ভাল লাগে সো মই এটোকে পিন্ধিলো এয়া আপোনালোকে ক'ব কমেন্ট সেকশনত কেনেকুৱা লাগিছে লুকটো সিম্পল দিৱালী লুক এটা ক্ৰিয়েট কৰিছো বেছি বানখি নহয় এতিয়া আমি যাম দিৱালী চাবলে কালী মন্দিৰ ফিলে যাম সো বলো দেৰি নকৰো ভিডিও স্টাৰ্ট কৰো সো গাইজ মই পিন্ধিছো আম্মাৰ কুৰ্তা এইটো কাৰণে পিন্ধিছো মোৰ যিমান কুৰ্তা আছিল মই হকত হোৱা কাৰণে সব মানে টাইট হৈ গ'ল আৰু এইটো কুৰ্তা মোৰ বহুতে ভাল লাগে ফেষ্টিভ লুকছৰ এটা মানে ট্ৰেডিশনেল লুক দিয়ে সেইটো কাৰণে মই এইটো কুৰ্তাই পিন্ধিলো আৰু মই পিন্ধিলো জুৱেলাৰী ডিম্পি বাই বনোৱা কানফুলিযোৰ পিন্ধিলো এতিয়া মই লগাব লৈছো ক্ৰীম মুখতে ক্ৰীম লগাম এই লগাই আছো গাইজ দিৱালী ব্লগটো দিলো আপোনালোকে চেনেলত চাব এতিয়া মানে মই ভাবিছো যে মেকআপৰ লুক এটা ক্ৰিয়েট কৰিছিলো ভিডিও কৰিছিলো যদি দিদু বুলিয়ে ভাবিলো সেইটো কাৰণে মই দিছো এয়া মই এটা লগাইছো ক্ৰীম মান বেছি হেভি মেকআপ নকৰো একদম লাইট মেকআপ কৰিম নৰ্মেল আপোনালোকে ডেইলি যেনেকৈ মানে মেকআপ কৰে হেনেকেই কৰিম আৰু মানে মেকআপ প্ৰডাক্টছ মানে মই বহুত ল'বলগীয়া আছে মেকআপ প্ৰডাক্ট বহুত মানে মোৰ শেষ হৈ গৈছে প্ৰায় বহুতখিনি প্ৰডাক্ট শেষ হ'ল নতুনকৈ বাৰ বিয়া আহি আছে বিয়া আগে মেকআপ প্ৰডাক্টবিলাক ল'ব লাগিব এতিয়া যোনবিলাক আছে সেইখিনি লগাই শেষ কৰিব লাগে আৰু সেইটো কাৰণে মই এনেকৈ লগাই দিছোঁ আৰু মই যেনেকৈ ব্ৰাছ মানে মই যেনেকৈ কমফৰ্টেবল হওঁ মই এনেকৈ ইউজ কৰোঁ ব্ৰাছকেইডাল চ' এতিয়া এইটো কিউটিভ ব্ৰাছটো দি মই লগাইছোঁ ফাউণ্ডেশ্যন ডটকৈ লগাই লৈছোঁ প্ৰথমতে এয়া ফাৰ্ষ্ট ডটকৈ লগাই লৈছোঁ তাৰপিছত ব্লেণ্ডিং কৰিম আৰু ব্লেণ্ডিংটো মই হাতৰ দিয়ে কৰি ভাল পাওঁ চব মানে মেকআপ মই হাতৰ দি ইউজ কৰিয়ে বেছি ভাল লাগে বাট ব্ৰাছ দি ইউজ কৰি ইমান ভাল নালাগে ব্ৰাছ দি জাষ্ট মই টাচআপটো দিওঁ আৰু মই ব্ৰাছবিলাক আছে কেইডালমান ব্ৰাছ জিন্দা আছে বুলি ক'ব পাৰি আৰু বহুত কেইডাল ব্ৰাছ আছে য'তে ত'তে মই পেলাই দিওঁ হেৰাই থাকিলে য'তে ত'তে পৰি মেলি মেকআপ য'তে কৰোঁ তাতে এৰো এডাল ব্ৰাছ এনেকৈ বহুতখিনি ব্ৰাছ হেৰাই থাকিলে মোৰ সেইটো কাৰণে এতিয়া যিকেইডাল আছে সেইকেইডাল দি এনেকৈ ব্লেণ্ডিং কৰোঁ চ' গাইজ আগতীয়াকৈ মই বেনি কাঠি ল'লোঁ এয়া বেনি কাঠি আৰু বেনি চেনি কাঠি ড্ৰেছ আপ কৰি ৰেডি হৈ ল'লোঁ আৰু এতিয়া মেকআপৰ কাৰণে ইয়াত বহিছোঁ চ' গাইজ এতিয়া মই ব্লেণ্ডিং কৰি আছোঁ মই হাতৰ পৰাই ব্লেণ্ডিং কৰি বহুত ভাল লাগে মানে হাতৰ পৰা ব্লেণ্ডিং কৰিলে বস্তুটো ভালকৈ প্ৰডাক্টখিনি মানে পূৰা যিমানখিনি লাগিব লাগিছে সিমানখিনি লাগে আৰু বহুত ধুনীয়াকৈ ব্লেণ্ডিং হয় স্পঞ্জ পপ এটা ল'ব লাগিব মানে আগতে মোৰ আছিলে বাট হোষ্টেলতে এৰিলোঁ নেকি মই ক'ত জানো এৰিলোঁ বিচাৰিয়ে নাপালোঁ চ' এতিয়া নৰ্মেলি সেইকাৰণে হাতৰ দিয়ে কৰি দিছোঁ আৰু বস্তুখিনি প্ৰডাক্ট কিনিব লাগিব আৰু প্ৰডাক্টখিনি মোৰ মেকআপৰ প্ৰডাক্টখিনি ভালকৈ থ'ব লাগিব বাট মানে সময় নাই পোৱা এইখিনি কৰিবলৈ কাৰণে এতিয়া লগাইছোঁ মই ফাউণ্ডেশ্যন লগোৱা হৈ গ'ল ফাউণ্ডেশ্যন ব্লেণ্ডিং কৰাও হৈ গ'ল মানে লাইটকৈ মেকআপ টাচটো দিছোঁ আৰু পাউডাৰটো ধুনীয়াকৈ মিলাই লৈছোঁ মানে মই এনেকুৱা মেকআপ কৰিলে এনেকুৱা লাগিব লাগে যে আপুনি নেচাৰেল লুক এটা থাকিব লাগে বেছি অভাৰ মেকআপ একদম পেইণ্টিং নিচিনা মেকআপ কৰি ল'লে একদম মোৰো ভাল নালাগে পেইণ্টিং নিচিনা মেকআপ কৰিলে আৰু কিছুমান আজিকালি মেকআপ আৰ্টিষ্টবিলাক আপুনি দেখিব পাইছে একদম মানে একদম বেলেগেই কৰি দিয়ে একদম মুখখন পেইণ্টিং কৰি দিছে সেনেকুৱা নিচিনা কৰি দিয়ে তো সেনেকুৱা মেকআপ একদমেই মোৰ ভাল নালাগে বিয়া ব্ৰাইডেল লুক হ'লে বেলেগ কথা বাট আপুনি ক'ৰবাত পাৰ্টি খাবলৈ গৈছে হেৰি কৰিব গৈছে তেতিয়া অলপ মানে মেকআপটো নেচাৰেল লাগিলে ভাল লাগে আৰু মানে এনেকুৱা হ'ব লাগে যে মেকআপটোত আপুনি ধৰিব পাৰিব লাগে যে এজনী ছোৱালী বুলি কেতিয়াবা এনেকুৱা হয় নহয় মেকআপৰ কাৰণে একদম মানে লুকটোৱে চেঞ্জ কৰি দিয়ে একেবাৰে মানে কোনো নক'ব ৰিয়েলত কোনো নক'বই যে এজনী ছোৱালী বুলি তো মই সেনেকৈ মেকআপ নকৰোঁ কেতিয়াও চাওঁ সেইকাৰণে মই একদম চিম্পল এলিগেণ্ট লুক এটা দিছোঁ এতিয়া মই লগাইছোঁ আইশ্বেডো কাপোৰযোৰৰ লগত পিলাই পিংক কালাৰ এটা লুক দিছোঁ আৰু ব্লেণ্ডিং মই হাতৰ পৰাই কৰিছোঁ ক'ব গ'লে মই ইমান ব্ৰাছ দি মেকআপ কৰিব নাজানো ক'ব গ'লে ইমানকৈ বুলি নহয় একদমেই নাজানো মই মেকআপ কৰিবলৈ কাৰণে ব্ৰাছ দি মেকআপ কৰিও পোৱা নাই
এণ্ড মানে মই ভালকৈ মোৰ ব্লেণ্ডিঙো নহয় ব্ৰাছ দি কৰিলে, শান্তি নালাগে কৰি। সেইটো কাৰণে মই এইফালে আঙুলি দি লগাইছোঁ, লগতে মাজে মাজে এই কিউটিপ ব্ৰাছডাল দিও লগাইছোঁ। মানে যেনেকৈ সুবিধা হয় মই সেনেকৈ কৰি দিওঁ আৰু। এইটো কথা নহয় যে চব ছোৱালী মেকআপ যে জানিবই লাগিব, সেইটোও নহয়, বাট নিজৰ সুবিধা আৰু যোনে যেনেকৈ পাৰে সেনেকৈ কৰিব লাগে। এতিয়া লগোৱা হৈ গ'ল আইশ্বেডো, এতিয়া অকণমান চিমাৰী লুক এটা দিছোঁ ওপৰত। আইটো অলমষ্ট ফিনিছ হৈছে। সেইটো কাৰণে মই মানে য'ত আইব্ৰ' আছে সেইডোখৰত অলপ পাতলাকৈ হোৱাইট কালাৰ চিমাৰী টাচ এটা দিছোঁ, যে অকণমান জিলিকি থাকিব, আৰু নাকটোতো অলপ টোন কৰিছোঁ। এণ্ড অকণমান চিক বনছতো অলপ চিমাৰী টাইপৰ লুক এটা দিছোঁ, যে অকণমান মুখখন জিলিকিব বুলি। বেছি অকণমান পূজাত লাইটিঙত অলপ জিলিকিলে ভাল লাগে স্কিনটো। নৰ্মেলি কৰি গৈছোঁ আৰু। চ' গাইজ, মই মেকআপ কৰাৰ আগতে আজি মই ফাৰ্ষ্ট টাইম ফেচ ছেভিং কৰিলোঁ। ফেচ ছেভিং মানে আপোনাৰ ব্লেড এটা মানে ফেচ ছেভিং এটা ব্লেড এটা পায়, সেইটো দি কৰিছোঁ। চ' সেইটো বিষয়ে মই ভিডিঅ' বনাইছোঁ, মই আপলোড কৰিম, আপোনালোকে চাব। আৰু এইটো একো ভয় খাবলগীয়া নাই যে মানুহে ভাবে ফেচ ছেভিং কৰিলে বেছিকৈ চুলি ওলাব বুলিয়ে ভাবে মুখৰ নোম, বাট এইটো একো নহয়, ইমান চিন্তা কৰিবলগীয়া নাই। মই একদম পূৰা ফুল ভিডিঅ' এটা বনাই দিছোঁ, দুদিনমান পিছত দিম, আপোনালোকে চাব। আজিতো ভিডিঅ'টোত আপোনাৰ দিৱালী মেকআপ বুলি দেৰিয়ে হ'ল, দিৱালী হ'ল কেতিয়াবাই দিৱালী হ'ল। এণ্ড দিৱালী ব্লগ দিওঁতে মানে মোৰ বহুত দিনেই হৈ গ'ল। তাৰপিছত আৰু দুটামান কণ্টেণ্ট দিবলৈ আছিলে, তাৰপিছত সেইকাৰণে ভাবিলোঁ যে মেকআপ লুকটো আজিয়ে দি দিওঁ, যে দিৱালী শেষেই হৈ গ'ল, দিৱালী শেষ হৈ গ'ল আৰু দেৰি হ'ল কাৰণে সেইকাৰণে আজিয়ে মই মানে ধুনীয়াকৈ এয়া মানে মেকআপ লুকটো দি দিলোঁ। আৰু মোৰ বাও ৱেইট কৰি আছে, তাই ইয়েৰিংযোৰ প্ৰমোশ্যন হ'ব বুলি। চ' আৰু তাই এইকেইদিন খুব ইয়েৰিঙৰ ভিডিঅ' দি আছে, ইয়েৰিঙৰ ভিডিঅ' আপলোড কৰি আছে, বেলেগ ডিজাইন বনাই আপোনালোকে চেনেলটো চেক কৰিব পাৰে, যেটকে ডিজাইন হাউচ বুলি আছে। এতিয়া মই লগাই আছোঁ আইলাইনাৰ লগোৱা অলমষ্ট হৈছে আৰু হ'ব আৰু লগাই আছোঁ। এতিয়া লগাম লিপষ্টিক ৰেণ্ডম লিপষ্টিকে লগাইছোঁ, যিকোনো ৰেড কালাৰ লিপষ্টিকে লগাইছোঁ। চ' গাইজ, মানে মই প্ৰডাক্টখিনি ভালকৈ ডিটেইলত এইটো কাৰণে দেখুওৱা নাই, কেলৈ মোৰ প্ৰডাক্টখিনি অলমষ্ট শেষ হ'ল। আৰু মই প্ৰডাক্ট অৰ্ডাৰ দিছোঁ, নাইকা পৰাই অৰ্ডাৰ দিছিলোঁ, বাট আইশ্বেডো পেলেট, লিপষ্টিক এনেকৈ। বাট মানে মই যেতিয়া আকৌ নতুনকৈ প্ৰডাক্ট অৰ্ডাৰ দিম, তেতিয়াহে মই ভালকৈ আপোনালোকক প্ৰডাক্টখিনি দেখাই মেলি ভিডিঅ'টো বনাম। আজি জাষ্ট মানে মই পটাপট লগাই লৈছোঁ, আৰু মোৰ টাইম নাই মানে প্ৰডাক্টখিনি দেখাই থাকিবলৈ, প্ৰডাক্টখিনিৰ বিষয়ে ক'বলৈ কাৰণে। এতিয়া মই লগাব লৈছোঁ মুখত হাইলাইটাৰ জাষ্ট অকণমান টাচ এটা কাৰণে লগাইছোঁ, যে অকণমান মুখখন জিলিকিব বুলি। হৈ গ'ল মোৰ মেকআপ লুকটো অলমষ্ট ফিনিছ। চ' গাইজ, দিছ ইজ দ্য ফিনিছ লুক ফৰ দ্য দিৱালী। চ' আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাই দিব। মানে বহুত চিম্পলকৈ ওলাইছোঁ দিৱালী চাবলৈ যাম বুলি, সেয়াই। চ' গাইজ, দিছ ইজ দ্য ফিনিছ লুক। চ' লাইটৰ আগত অলপ দেখাই দিছোঁ গাইজ। এণ্ড এইটো ভিডিঅ' মোৰ ইন্ট্ৰডাকশ্যন দিয়া আছে দিৱালী ভ্লগটোত, আপোনালোকে চাব পাব। আপোনালোকে ভিডিঅ'টো দিৱালী ভ্লগটো চেক কৰিব। আৰু এইটো হৈ গ'ল মোৰ মানে একদম পূৰা ফিনিছ লুকটো। মই মানে ধুনীয়াকৈ লাইটৰ আগত দেখাই দিছোঁ যে মোৰ ধুনীয়াকৈ মেকআপটো ধুনীয়াকৈ বহি গ'ল, আৰু এতিয়াও মানে বেছি ক্ৰেকিও লগা নাই। এণ্ড মানে মই বহুত ঘামো কাৰণে পূৰা মানে মেকআপটো অলৰেডি হেৰি হৈ গৈছে, ছেট হৈ গৈছে অলৰেডি। মানে চিম্পলকৈ কৰিলোঁ, নৰ্মেল ডেইলি প্ৰডাক্টছখিনি ইউজ কৰা টাইপৰে আৰু, মানে ইমান বেছি হেভি প্ৰডাক্টছ ইউজ কৰা নাই, মানে নৰ্মেল আৰু। এতিয়া আমি যাম দিৱালী চাবলৈ, টাউনলৈ যাম। অকণমান দুটামান লুক দেখাই দিছোঁ, কেনেকুৱা লাগিছে বা। এয়া মই পাই গ'লোঁ মোৰ ফ্ৰেণ্ড, এয়া আপোনাৰ দিৱালী বাহিৰত যোনটো লাইট আছে, লাইটৰ লুকটোত। চ' মেকআপটো বহুত ধুনীয়াকৈ থাকিলে, বহুত ভালকৈ থাকিলে, গোটেইখন ফুৰিলোঁ আমি, বহুত ভাল লাগিলে আৰু। চ' এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।